নমস্কাৰ মই কল্যাণ গগৈ ধেমাজি লাইভলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি ধেমাজি লাইভত আমি এনেকুৱা এগৰাকী প্ৰতিভাৱান শিল্পীক লৈ আহিছোঁ অৰ্থাৎ শিল্পী বুলি ক'লে হয়তো এই মুহূৰ্তত ভুল হ'ব গান গাই ভাল পোৱা এগৰাকী গাঁৱৰ এগৰাকী বৌ যিগৰাকীয়ে ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যোগেদি বহুকেইটা গান গাই যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেই বৌগৰাকীক লৈ আজি মোৰ এই বিশেষ অনুষ্ঠান মই আয়োজন কৰিছোঁ আৰু এই অনুষ্ঠানটোৰ যোগেদি বৌয়ে বহুকেইটা গান গাব আৰু আপোনালোকে নিশ্চয় শুনি ভাল পাব বুলি আমাৰ ধেমাজি লাইভৰ প্ৰতিজন কৰ্মীয়ে আশাবাদী সেই বৌগৰাকী অন্য কোনো নহয় গোগামুখৰ ডলি বৰুৱা ডলি বাইদেউ প্ৰথমতে মোৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ মই জানো আপুনি সৰুৰ পৰা গান গায় কিন্তু কথা হ'ল কি আপোনাৰ বৰ্তমান ঘৰ মোৰ ঘৰ মিংমাং পাৰ্বতীপুৰত আপোনাৰ ঘৰ ন ঠিক আছে দিয়ক মই আপুনি কি ধৰণৰ গান গায় সেয়া মই ধেমাজি লাইভৰ প্ৰতিজন দৰ্শকক মোৰ যোগেদি শুনাবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে মই গোটেই কথাখিনি পতাৰ আগতে মই যদি আপোনাক এই মুহূৰ্তত কওঁ যে এটা গানেৰে অনুষ্ঠানটো যদি মই আৰম্ভ কৰিবলৈ কওঁ আপুনি কোনটো গানেৰে আৰম্ভ কৰিব মই মিতালী চৌধুৰী বাইদেউ এটি গীতেৰে আৰম্ভ কৰিম ঠিক আছে দিয়ক আমি শুনো কোনটো গাব মিতালী চৌধুৰী চিকুণ কোমল জানো ঠিক আছে দিয়ক আৰম্ভ কৰক চিকুণ কোমল জানো মন্তিৰ বিয়াকুল লাহি পাহি জানো দেখিয়ে কপৌ ফুল চিকুণ কোমল জানো মন্তিৰ বিয়াকুল লাহি পাহি জানো দেখিয়ে কপৌ ফুল ৰং 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 ভৰা মন পদ্মৰমী জেতুকীৰ বুল ৰং 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 ভৰা মন পথাৰত বিহুৰে ৰুল চিকুণ কোমল জানৈ মন্তিৰ বিয়াকুল লাহি পাহি জানৈ দেখিয়ে কপৌ ফুল চিকুণ কোমল জানৈ মন্তিৰ বিয়াকুল লাহি পাহি জানৈ দেখিয়ে কপৌ ফুল ৰং 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 ভৰা মন মৰমী জেতুকীৰ বুল ৰং 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 ভৰা মন পথাৰত বিহুৰে ৰুল ধন্যবাদ যথেষ্ট ভাল লাগিলে আপুনি মিতালী চৌধুৰীৰ যিটো গান আমাৰ দৰ্শকসকলৰ কাৰণে শুনালে কাৰণ এইখিনিতে মই কৈ থ'ব বিচাৰিছোঁ বৰ্তমান সময়ত হয়তো বহু নৱাগত শিল্পী ওলাইছে যিসকলে হয়তো এই পুৰণি ধৰণৰ গানবিলাক এই ধৰণে আপোনাৰ নিচিনাকৈ হয়তো পৰিৱেশন কৰাত কিছু মই অলপ মানে কি পৰিৱেশন কৰাত কিছু অসুবিধা হোৱাৰ মই সন্মুখীন হওঁ কিন্তু আপুনি খুব সুন্দৰভাৱে গাইছে যথেষ্ট ভালেই লাগিলে আপুনি সৰুৰ পৰা গান গাইছিলে মই যিমানটো খবৰ পাইছোঁ কিন্তু আপুনি তাৰপাছত আপুনি গান একেবাৰে এৰি দিলে কি কাৰণে এৰি দিলে আচলতে বিয়াও সোমালোঁ আৰু ধৰি লওক ঘৰুৱা অসুবিধা কিছুমানো থাকে সেইটো হয় বাৰু কিন্তু হ'লেও আপুনি ইমান ভালপোৱা গান গাই ভালপোৱা হিচাপে আপুনিতো এৰিব নালাগিছিলে বাৰু যি কি নহওক আপুনি আকৌ কেতিয়াৰ পৰা আৰম্ভ কৰিছে এতিয়া গান গাবৰ কাৰণে মই যদি গম পোৱাত আপুনি বহু বছৰ বিৰতিৰ মূৰত গানত আৰম্ভ কৰিছে ন গোৱাত হয় ঘৰতে গুণগুণাই থাকোঁ মই যিকোনো গান তেনেকৈ শিকিছোঁ আপুনি আৰু কি ধৰণৰ গান গায় মই এতিয়া দীপলিনা বাইদেউৰ গীত এটাকে গাম বুলি ভাবিছোঁ ঠিক আছে চুই দিয়া নামুক আহি এবাৰ আপোন আপোন লাগিব চাই ৰোৱা নামুক কাষৰে পৰা কলিজা শীতল পৰিব চুই দিয়া নামুক আহি এবাৰ আপোন আপোন লাগিব চাই ৰোৱা নামুক কাষৰে পৰা কলিজা শীতল পৰিব গধূলিতে তোমাৰেনো কবিতাবোৰ ভোপালী ৰাসৈ সৰিব চুই দিয়া নামুক আহি এবাৰ আপোন আপোন লাগিব চাই ৰোৱা নামুক
কাষৰে পৰা কলিজা শীতল পৰিব। ধন্যবাদ বৌ, বহুত ভাল লাগিলে। বৌ মই এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি আধুনিক গীতটো ভালেই গায়, আপুনি ক্লাছিকেলো গান ভাল গায়, হয় তাৰ মাজতে আপুনি আৰু বেলেগ ধৰণৰ কিবা গায় নেকি, যে এনেকুৱা ধৰণৰ লোকগীত বৰগীত বা তেনেকুৱা ধৰণৰ গায় নেকি? গাওঁ। অকণমান শুনাব নেকি তেনেকুৱা? হয় কওকচোন মই অকণমান শুনো। ঠিক আছে, মই লোকগীত এটা গাবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে দিয়ক, আমিও শুনিম কেনেকুৱা ধৰণৰ গায় আপুনি। ঠিক আছে কওক। ৰুণু জুনু ঘুংগুৰা বজায়, ৰুণু জুনু ঘুংগুৰা বজায়, আঁঠু কাঢ়ি সিংহা পাৰি চলে জতুৰাই, জখুৱা আইৰে আন্ধাৰাতে পোহৰাই, জখুৱা আইৰে আন্ধাৰাতে পোহৰাই, ৰুণু জুনু ঘুংগুৰা বজায়। ধন্যবাদ বৌ, বহুত বহুত ধন্যবাদ। আপুনি আমাক বহুকেইটা গান শুনালে এই অতি ব্যস্ততাৰ মাজতো, কাৰণ যিহেতু আপুনি গৃহিণী ঘৰখনৰ, গতিকে আপুনি ব্যস্ত থাকে, ব্যস্তৰ মাজতো আমাক বহুতকেইটা গান শুনালে, যথেষ্ট ভালেই লাগিলে। মই লাষ্টত আপোনাক এটা কথা সুধিম, আপুনি যদি বেয়া নাপায়। মই খবৰলৈ গম পাইছোঁ আপুনি 16 বছৰ মূৰত গান গাবলৈ আকৌ আৰম্ভ কৰিছে। কোনে ক'লে আপোনাক গান গাবলৈ? আপুনিতো একেবাৰে বাদ দিছিলে মই গম পোৱাত। হয়, কোনে গান গাবলৈ ক'লে আপোনাক আকৌ? মোৰ ছোৱালীজনীও কয় বেছিকৈ, আপোনাৰ ছোৱালীজনীয়ে কয় ন? গান গাওক, আৰু স্বামীও কয় গান গায়। তাৰমানে গোটেই ঘৰৰ মানুহে চাগে আপোনাক আকৌ গান হয় গাবলৈ হয় ক'লে ন? হয়। ঠিক আছে দিয়ক, আপুনি শেষত কি শুনাব? মই এটি নীলাক্ষী নেওগৰ গীত গাইছোঁ। ঠিক আছে দিয়ক, কওক। দুবৰিতে নিয়ৰৰে মুকুতা জিলিকে, হিমচেঁচা বতাহজাকে মোক উৰুৱাই নিলে, জুমি জুমি চাওঁ মই কুঁৱলীৰ সিপাৰে, বহু ৰাতি বহু পৰ ৰৈ আছোঁ তোমালে, মনলে ভাহি আহে সেয়া বেলি, লৰালি ঢলি বালি ৰজা ৰাণী, দুবৰিতে নিয়ৰৰে মুকুতা জিলিকে, হিমচেঁচা বতাহজাকে মোক উৰুৱাই নিলে। ধন্যবাদ। ইমান পৰা আপোনালোকে ডলি বৰুৱাৰ কণ্ঠত হয়তো বহুকেইটা গান শুনিলে। বৌ, মই লাষ্টত আপোনালৈ এটা অনুৰোধ, কাৰণ আমি অসমীয়া হিচাপে যদি এটা অনুষ্ঠানত আমি যদি বিহু নুশুনো, তেতিয়াহ'লে যেন গোটেই অনুষ্ঠানটো আধৰুৱাৰ নিচিনা হৈ পৰে। মই যদি আপোনাক কওঁ লাষ্টত এটা বিহুৰে গোটেই অনুষ্ঠানটো শেষ কৰিবলৈ, আপুনি এটা বিহু গাব চাগে নিশ্চয়? ঠিক আছে দিয়ক। মোৰ শ্ৰদ্ধাৰ দৰ্শকসকল, এই মুহূৰ্তত ডলি বৰুৱা বৌৱে এটা বিহু গাব, আৰু এই বিহু গানটোৰে আজি অনুষ্ঠানটো সামৰণি মাৰিম। ধন্যবাদ। আপোনালোকে অহাৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল। আৰু মই ইমান গায়িকাও নহয়, এনেই ঘৰতে গুণগুণাই থাকোঁ। আজি আপোনালোকৰ অনুষ্ঠানটি মই এটি বিহুগীতেৰে সামৰণি মাৰিছোঁ। বৌ, এইখিনিতে কওঁ, আমাৰ দৰ্শকসকলকো কওঁ, বৌৱে যদিও কৈছে গায়িকা নহয়, তথাপিও বৌৰ যিটো কণ্ঠ হয়তো আপোনালোকে শুনিলে নিশ্চয় আপোনালোকে অনুভৱ কৰিব পাৰিছে বৌৱে কেনেকুৱা গায়। বাৰু যি কি নহওক বৌ, বৰ দীঘলীয়া নকৰোঁ, আপুনি বিহু গানটো গাবৰ কাৰণে আপোনাক অনুৰোধ কৰিলোঁ। নাহৰৰে পাতে পাতে ঐ জান, মোলৈ চুমা দিলে, নাহৰৰে পাতে পাতে ঐ জান,
মলয়াই চুমা দিলে মনে তোমাক বিচাৰে ঐ জান দিলো মন তোমাকে ঐ জান ললো মন তোমাৰে চেনেহে উঠলি উমলি হৃদয়ত সজালে জীৱন বকুলৰ তলে হৰা ঐ জান ফুলে সুবাস ঢালিলে মনে তোমাক বিচাৰে ঐ জান দিলো মন তোমাকে ঐ জান ললো মন তোমাৰে চেনেহে উঠলি উমলি হৃদয়ত সজালে জীৱন নাহৰৰে পাতে পাতে ঐ জান মলয়াই চুমা দিলে